এনেতো বেলেগ বেলেগ মানুহ মেহেন্দি আঁকি থাকো যেতিয়া লগৰ আপিক মেহেন্দি আঁকিব লগা হয় তেতিয়া কি কি হয় আপোনালোকক দেখাই আছো দে কিবা কো কি কথা একো নহয় মোৰ কালিতে মাথাটো গৰম হৈ উঠি আছে কালি মানে বেলেগৰ হ'ব লাগিব তো খাইছে যিদিনা আৰু তোৰ দিনা আকৌ সিদিনা ডাঙৰকে কো হা ডাঙৰকে কো না 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 ডাঙৰ হৈ গ'ল মই জীৱনত বহুত মেহেন্দি আঁকিলো কিন্তু এনে আন ফটোৱা মানুহ মই আজিলৈকে লগ পোৱা নাছিলো মোৰ মাথা নষ্ট কৰি দিছে এটা ভিডিঅ' ল'বা নেদে এখন ফটোও নামাৰে কি কম আৰু দুখৰ কথা আৰু মেখেলা চাদৰটো নিপিনেই তাৰপিছত আহি গ'ল আমাৰ খাচ মানুহকেইটা বেলেগৰ মেহেন্দি আঁকিব গ'লে ভাবো যেতিয়া মোৰ লগৰ আপীৰ মেহেন্দি পাতব কি ফূৰ্তি কৰিম কিমান ষ্টাইল কৰিম আমাৰ এতিয়া কইনাই ষ্টাইল নকৰে বেলেগে আৰু কি কৰিব এৰিবলে ৰাইজ বিস্কুট কম তোৰ কিবা কম হৈছে না এইবোলে পিঠা কম হৈছে এনেকে মেহেন্দি আঁকিলে মোৰ আজি নহয় 10 বছৰ পিছতো কমপ্লিট নহ'ব তাৰ পিছত অলপ চিৰিয়াছ মুডত আহি কইনাক তাড়াতাড়ি মেহেন্দিখিনি কমপ্লিট কৰি দিলো আমাৰ কইনাই ফটো ভিডিঅ' কৰিলেও বেয়া পায় কি দেখাম আৰু আপোনালোকক এইখিনিয়ে আছিল আজি বাই বাই